নমস্কাৰ, মই জ্যোতিৰ্ময় স্বাগতম জনালোঁ আপোনালোক সকলোকে মোৰ আন এটা ভ্লগলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে কুশলে আছে। মই এতিয়া পথাৰত আহিছোঁ। এখন হাতত ছাতি, মোনা আৰু আনখন হাতত মোবাইল ভিডিঅ' শ্বুট কৰি আছোঁ। পথাৰত আহিছোঁ, ৰোৱনী গৈছে পথাৰত, নামিছে ৰোৱনী, চাহ দিবৰ কাৰণে আহিছোঁ। ৰোৱনীয়ে ৰোৱাত ব্যস্ত। আৰু আজি পুৱাৰ পৰা ইমান ধাৰাসাৰ বৰষুণ। এইকেইদিন নাছিলে বৰষুণ, বহুত দিন হ'ল, 15 দিনমান নাছিল বৰষুণ। পথাৰবিলাক একেবাৰে শুকান হৈ গৈছিল, কোনেও ৰুব পৰা নাছিল বৰষুণৰ কাৰণে। এতিয়া আজি বৰষুণ দিয়াই সকলোৱে পথাৰত নামি গৈছে। সেই দূৰত ৰুই আছে ৰোৱনীয়ে, তালৈকে মই গৈ আছোঁ। আপোনালোকে চাই থাকক এই সুন্দৰ দৃশ্য পথাৰৰ। এটা অভাৰ ভিউ দেখাই দিছোঁ আপোনাক, চাই লওক। এটা অভাৰ ভিউ। ভিউটো সঁচাকৈ ধুনীয়া, নহয় জানো? কমেণ্টত জনাব ভিউটো কেনেকুৱা লাগিছে। বোকাই গৈ আছোঁ আৰু আপোনালোকক দেখাও গৈ আছোঁ। এখন হাতত ছাতি আৰু এখন হাতত মোবাইল। আৰু বেছি ভিডিঅ' নবনাওঁ, মোৰ ভয় লাগে মোবাইলটো পানীত পৰি যাব বুলি। এইখিনিতে ভিডিঅ'টো অকণমানৰ কাৰণে মই বন্ধ কৰিম, ৰ'বক, তাৰপিছত আকৌ ষ্টাৰ্ট কৰিম। এটা ডবাযুক্ত ৰেল জককৈ গৈ আছে, এটা ডবাৰে ৰেল। এয়া ৰোৱনীয়ে ৰুই আছে পথাৰত, উষা সুৰিমাই আৰু বিনু বাই।
আৰু সিহঁতে বোলে বতৰটো আজি ভাল পাইছে, ভাল লাগছে সিহঁতৰ। দুয়ো তাকে কৈ আছে বতৰৰ বিষয়ে। এইকেইদিন ইমান গৰম, সিহঁতেও কষ্ট পাইছিল। আজি বৰষুণ দিয়াৰ কাৰণে সামান্য সিহঁতে থকা পাইছে। সিহঁতৰ ভাল লাগছে। তাৰ পৰা হাই বুলি কৈ দিয়ে একবাৰ। আৰু এইফালে মোৰ ভৰি চাওক, ভয়ো লাগে জোক চকে ধৰে বুলি। আৰু সেয়া দেউতা আহি আছে। এতিয়া ঘৰলৈ উভতি আহিলোঁ, চাহ দিলোঁ ৰোৱনীক, দি পেলাই ঘৰলৈ উভতি আহিছোঁ। সন্মুখৰ দৃশ্যটো আৰু ভাল লাগে। কি ধুনীয়া পাহাৰ, গছ গছনি। দূৰতো ৰোৱনী ৰোৱাত ব্যস্ত। পথাৰৰ পৰা আহি ভৰি হাত ধুলোঁ আৰু কিছু সময় জিৰণিও ল'লোঁ। আশা কৰোঁ পথাৰৰ দৃশ্যসমূহ আপোনালোকে আজি চাই পেলাই ভাল পালে। ভিডিঅ'টো কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি আগুৱাই নিব বুলি আপোনালোকক ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে মোৰ চেনেলটোৱে গ্ৰ' কৰিব, হয়নে নহয়? এইখিনি সহায় কৰিব, আগুৱাই নিব বুলি আপোনালোকৰ ওচৰত মই আহ্বান জনালোঁ। তেতিয়াহ'লে আজিলৈ সামৰিছোঁ। ধন্যবাদ। ভিডিঅ'টো